সন্মুখত পৰীক্ষা সমাগত ইয়াৰ ওপৰতে দৃষ্টি ৰাখি আমি পৰীক্ষাৰ্থীসকলৰ উপযোগী হ'ব পৰাকৈ কেইটামান টিপছ লৈ আহিছোঁ পৰীক্ষাৰ্থীসকলৰ টিপছৰ ওপৰতে আজিৰ এই ভিডিঅ' আহক আৰম্ভ কৰোঁ সৃষ্টিকৰ্তাৰ নাম লৈ আৰম্ভ কৰক যিটো প্ৰশ্নৰ উত্তৰ লিখিবলৈ বিচাৰিছে সেই প্ৰশ্নটো ভালকৈ প্ৰথমৰ পৰা শেষলৈ পঢ়ক সহজ বুলি ভাবি অলপ পঢ়িয়েই উত্তৰ লিখিবলৈ আৰম্ভ নকৰিব নহ'লে পাছলৈ এনেও হ'ব পাৰে যে প্ৰশ্নটো পাক লগোৱা আছিল আৰু উত্তৰটো ভবামতে নহ'ল প্ৰশ্ন কাকতৰ গোটেইকেইটা প্ৰশ্ন প্ৰথমৰ পৰা শেষলৈ এটা এটাকৈ পঢ়াৰ অভ্যাস ত্যাগ কৰক কিয়নো ইয়াত সময় অপচয় হ'ব আৰু যেহেতু প্ৰশ্ন কাকত টান আহিলেও আপুনি উত্তৰ লিখিবই লাগিব সহজ আহিলেও লিখিবই লাগিব গতিকে যদি আপোনাৰ মতে টান আহে তেন্তে পৰীক্ষাৰ আৰম্ভণিতেই আত্মবিশ্বাস হ্ৰাস পাই যাব ফলত অন্য প্ৰশ্নৰ উত্তৰ লিখাৰ সময়তো ই ঋণাত্মক ইংগিত বহন কৰিব কোনো এটা প্ৰশ্নৰ উত্তৰ লিখাৰ আগতে চাওক তলত অথবা অৰ আছে নেকি যদি আছে তেন্তে সুবিধামতে উত্তৰ লিখি কৰক লগতে যিকোনো কেইটা কৰিব দিয়া হৈছে তালৈও দৃষ্টিগোচৰ কৰক নতুন পৃষ্ঠা পেজ লোৱাৰ লগে লগে ওপৰত এটা নম্বৰ লিখি ৰাখক যাতে চিলাই কৰোঁতে আপোনাৰ সুবিধা হয় শেষত সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনাই ক'ব বিচাৰোঁ যে আপোনালোক আগুৱাই যাওক নিজকে প্ৰতিষ্ঠা কৰক লগতে অসমৰ নাম উজ্বলাই তোলক ধন্যবাদ এনেধৰণৰ আশ্চৰ্যজনক বা বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ'